নমস্কাৰ। তাৰমানে আজি মোৰ মৰাজাৰ গাঁও ৰিভিনিউৰ পৰা আমাৰ কামাল ডক্টৰৰ ল'ৰা জামালুদ্দিন খানে গাঁৱৰ বন্ধুবৰ্গৰ লগত এই কোচৰাবাৰী গাঁৱৰ পূবফালে আপোনাৰ পলা নদীত গৰম বতৰৰ কাৰণে মানে গা ধোৱাৰ কাৰণে আহিছিলে। তাতে মিনাজুলে কি নাম আছিলে মঞ্জিল খানে মানে সাঁতোৰটো মানে ভালদৰে নাজানিছিলে। তো তেনেকৈ মানে ডুব মাৰোঁতে পানীৰ অকণমান কাৰেণ্ট আছিলে বাৰিষাৰ বতৰ, তো তেনেকৈ মানুহটো নাইকিয়া হৈ গ'ল। এতিয়া প্ৰশাসনৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগ কৰিছে, SDRF আহিছে, সন্ধানটো চলি আছে। আশা কৰোঁ ঈশ্বৰৰ কৃপাত হয়তো লাষ্টটো উদ্ধাৰ হ'ব। লগত আৰু বেলেগো আছিল নেকি? লগত 7জন বন্ধু আছিল বুলি কৈছিলে। তেওঁলোকৰ একো হোৱা নাই? তেওঁলোকৰ একো নাই হোৱা। কিন্তু সেই 7জনৰ ভিতৰত মানে এইজন মানে সাঁতুৰিবলৈ পৰা নাছিলে, জানা নাছিলে, সেইটো কাৰণে এই দুৰ্ঘটনাটো ঘটিল। আৰু বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। SDRF টিম আহিছে, এওঁলোকে সন্ধানৰ প্ৰস্তুতি চলাই আছে আৰু সেইখিনি। নমস্কাৰ, মোৰ নাম মিনহাজুল খান আৰু যিজন ল'ৰা এতিয়া সন্ধানহীন হৈ আছে তেওঁ মোৰ কাজিন ব্ৰাদাৰ হয়। তেওঁ মোৰ মোবাইলত ফোন আহিল 2টামান বজাত। মোৰ কাজিন ব্ৰাদাৰ তাৰ লগত আৰু এজন আহিছিলে। তেওঁলোকে টোটেল 8জন আহিছিলে। 8জনৰ ভিতৰৰ পৰা তেওঁক সন্ধানহীন হৈ আছে, পানীত ডুব মাৰিছে। ডুব মৰাৰ পিছত এতিয়া সন্ধানহীন হৈ আছে, এতিয়ালৈকে পোৱা যোৱা নাই। তেওঁৰ নাম আছিলে মঞ্জিল খান, তেওঁৰ দেউতাকৰ নাম আছিলে জামালুদ্দিন খান আৰু ঘৰটো মৈৰাজাৰ গাঁও। বয়স কিমান আছিল? বয়স 26। গা ধুবলৈ আহিছিলে।